নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ কেপচিকামৰ আচাৰ। কেপচিকামৰ আচাৰ বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ আপোনালোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু কেপচিকামৰ আচাৰ মইনো কেনেকৈ বনালোঁ, আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপোনালোকে বাৰু কেপচিকামৰ আচাৰ বনাই খাই চাইছেনে? যদিহে চোৱা নাই, এই ভিডিঅ'টো চোৱাৰ পিছত একেবাৰে সহজতে আপোনালোকে ঘৰতে বনাব পাৰিব। আৰু বহুতে হয়তো খাই ভাল পাব আচাৰটো, বহুতে হয়তো বেয়া পাবও পাৰে। মই কিন্তু বহুতেই ভাল পালোঁ কেপচিকামৰ আচাৰ খাই, সেয়েহে ভাবিলোঁ আপোনালোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু কেপচিকামৰ আচাৰ বনাবৰ কাৰণে মই কেপচিকাম লৈছোঁ 3টা, একেবাৰে কমকৈ বনাম। কেপচিকামৰ আচাৰ বনাবৰ কাৰণে প্ৰথমতে কেপচিকামকেইটা ভালদৰে ধুই ৰ'দত শুকাব দিলোঁ। পানী লাগি থাকিব দিয়া নাই কেপচিকামকেইটাত। আৰু এটা কেপচিকাম মাজে মাজে দুফাল কৰিছোঁ, আকৌ দুফালৰ এফাল আকৌ সমানে দুফাল কৰি লৈছোঁ। কৰি লৈ এয়া মিহি মিহিকৈ কাটিছোঁ। আপোনালোকে যদি বনায় ডাঙৰকৈ কাটি লওঁ বুলি ক'লেও কোনো কথা নাই। মিহি মিহিকৈ কাটিলে খাবলৈ বেছি ভাল হয়, মানে সোনকালে আচাৰটো খাব পৰা হয়। সেইটো কাৰণে মই মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে আপোনালোকৰ জোখত কাটি ল'ব। আৰু এতিয়া এই ডাবৰটোতে লৈ ল'লোঁ। ডাবৰটোতে লৈ অলপমান নিমখ দিম। নিমখ মই ভালে মিক্স কৰি ল'ম। আপোনালোককো দেখাই গৈছোঁ, ভিডিঅ'টো চাই থাকক, তেতিয়াহে গম পাব মইনো কেনেকৈ কেপচিকামৰ আচাৰ বনালোঁ। আৰু এইফালে মিক্স কৰা হৈ গ'ল। এতিয়া এটা ৰাতিৰ কাৰণে কেপচিকামখিনি ঢাকন এখন মাৰি থৈ দিলোঁ। এটা ৰাতি থকাৰ পাছত পিছদিনাখনি ৰাতিপুৱা মই কেপচিকামখিনি উলিয়াই ল'লোঁ। আৰু কেপচিকামখিনি কিন্তু ৰংটো একেবাৰে বেলেগ হৈ গৈছে, আৰু তাতে বহুতকণ পানীও ওলাই গৈছে কেপচিকামখিনিৰ পৰা। আৰু এতিয়া কাঁহী এখনলৈ ধুনীয়াকৈ কেপচিকামখিনি টুকি লৈছোঁ। আপোনালোকে ৰ'দত নিদিয়াকৈও আচাৰ বনাওঁ বুলি ক'লে পাৰে। মই কিন্তু অকণমান টাইম পানীটো টুক যাবৰ কাৰণে ৰ'দত দি দিম। ইয়াতে হালধি গুড়ি এচামুচ আধা দি দিছোঁ। মই পাছত আৰু হালধি গুড়ি মিক্স নকৰোঁ, এতিয়া অকণমান বেছিকৈ দি দিছোঁ। এইফালে চালনী এখন আনি লৈছোঁ। চালনীখনতে পাতলকৈ কেপচিকামখিনি বহলাই মেলি দিম। তাৰপৰা 2 ঘণ্টামানৰ কাৰণে ৰ'দত দি দিম। এইফালে আকৌ জলকীয়া কেইটামানো লৈছোঁ, যিহেতু আচাৰত জলকীয়া দিবই লাগিব। জলকীয়াকেইটাও ধুই পানীটো টুক যাবৰ কাৰণে ধুনীয়াকৈ ৰ'দত মেলি দিলোঁ। জলকীয়াকেইটা প্ৰথমতে ঠাৰিকেইডাল গুচাই লোৱা নাই। ঠাৰিকেইডাল গুচাই ল'লে জলকীয়াত পানীটো সোমাই যাব পাৰে। সেইটো কাৰণে জলকীয়া ঠাৰিকেইটা ধুই ৰ'দত শুকোৱাৰ পাছতহে জলকীয়া ঠাৰিকেইডাল গুচাব। আৰু এইফালে তেল অকণমান লৈছোঁ। তেল বৰ বেছিকৈ দিয়া নাই, তেনেই অকণমান তেল লৈছোঁ আচাৰত দিবৰ কাৰণে। তেলখিনি গৰম হ'ল, এতিয়া মই নমাই থৈ ল'ম। আৰু এতিয়া লাষ্ট কাম আচাৰ বনোৱা। কেপচিকামখিনি ধুনীয়াকৈ অকণমান শুকাই গ'ল, দেখিছেনে? আৰু ৰ'দটো কাঢ়া হ'লে 1 ঘণ্টাতে বহুতকণ শুকাই যায়। মই 2 ঘণ্টামান দিলোঁ যে ধুনীয়া জোখত হৈ গৈছে। আৰু এইফালে মছলাখিনি ল'লোঁ। মই আজি আপোনালোকক মছলা গৰম কৰা নেদেখালোঁ। ইয়াতে মছলা মই 2 চামুচ দিছোঁ। ইয়াতে কাটি লোৱা জলকীয়াখিনিও দি দিছোঁ। জলকীয়া যিমানকেইটা ধুই ৰ'দত শুকুৱাইছিলোঁ গোটেইকেইটাই কাটি ইয়াতে দি দিছোঁ। ৰেড চিলি গুড়ি এচামুচ দি দিলোঁ। নিমখ যিহেতু প্ৰথমতে দিয়া আছিলে, এতিয়া অকণমান দি দিছোঁ তেলখিনি দিয়াৰ পিছত, নহ'লে নিমখটো কমি যায়। হালধি গুড়িটো প্ৰথমতে সৰহকৈ দিছোঁ, এতিয়া হালধি গুড়ি মিক্স নকৰোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ। জলকীয়া, মছলা আৰু ৰেড চিলি ধুনীয়াকৈ যাতে কেপচিকামখিনিত মিক্স হয়, ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু লাষ্টত তেলকণো দি দিছোঁ। তেল মই ইমান অকণমান লৈছোঁ, আপোনালোকে দেখিছেই। আৰু এতিয়া এইখিনি 2 মিনিটমান সময় লৰাই আছোঁ। ইয়াতে আপোনালোকে নেমু থাকিলে নেমু অলপ ৰসটো চেপি দিব পাৰে। যিহেতু কেপচিকামখিনি টেঙা নহয়, নেমুটো চেপি দিলে আচাৰটো টেঙা টেঙা হ'ব, খাবলৈ বেছি ভাল হ'ব। আৰু ভিনেগাৰ থাকিলে ভিনেগাৰো দিব পাৰে। মোৰ এতিয়া ভিনেগাৰো নাইকিয়া হৈ আছে বা নেমু টেঙাও নাইকিয়া হৈ আছে। মই নেমু টেঙা আনিলে নেমু টেঙাৰ ৰস অলপেই চেপি দি দিম। আপোনালোকে তেনেকৈ দি ল'ব। আজি কিন্তু আচাৰ বনালোঁ। কি মছলানো মই আচাৰত দিলোঁ সেইটো কথা নক'লোঁ। এতিয়াই কৈ দিছোঁ আৰু দেৰিকৈ হ'লেও। ইয়াতে লৈছোঁ মই বগা সৰিয়হ, কালজিৰা, গোটা ধনিয়া, জিৰা, চকগুটি। এইখিনি মই অকণমান গৰম কৰি পিচি লৈছোঁ মিক্সাৰত। আৰু প্ৰতিটো ভিডিঅ'তে কৈয়ে দিওঁ, আৰু আপোনালোকক ইমান ধুনীয়াকৈ কৈ দিওঁ যদিও আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি নিদিয়ে, সেইটো কাৰণে বেয়া লাগে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আন এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।